লাজ মোৰ নহয়, লাজ তোৰ নাই অসভ্য কৰোবাৰ। তোৰ লগত বিয়া হৈ মোৰ জীৱন নষ্ট হৈ গৈছে। জীৱন তই মোৰ নষ্ট কৰিছ ৰেড কৰোবাৰ। মোক চম্ভালি কথা কবি। মই নহয়, তোৰ মা তোৰ বইনীৰে হয়। মইনা বল ভাত খাবি বল। মই ভাত নাখাওঁ, তুমি যোৱা ইয়াৰ পৰা। মই কৈছো নহয় ভাত বাঢ়িছো, বল চুপচাপ ভাত খাবি। মই কৈছোঁ নহয় মই ভাত নাখাওঁ, তুমি যোৱা ইয়াৰ পৰা। তুমি এক নম্বৰৰ হয়। তই ইমান বেয়া ভাষা ক'বলৈ শিকি গৈছ? কোনে শিকাইছে তোক এইবোৰ? মোক এইবোৰ ভাষা ক'বলৈ কোনো শিকোৱা নাই। মই এইবোৰ ভাষা শিকিছোঁ তোমাৰ আৰু দেউতাৰ পৰা। আমি তোক এইবোৰ ভাষা কেতিয়া শিকালো? কিয় মা, তুমি পাহৰি গৈছা নেকি? তোমালোক সদায় এই ঘৰখনত কাজিয়া লাগি থাকা আৰু এইবোৰ ভাষাই কৈ থাকা। মা, যদি এইবোৰ বেয়া ভাষাই হয় তেনেহ'লে তোমালোকে কিয় কোৱা? তোমালোক নাজানা যে তোমালোকৰ সন্তান আছে আৰু এজন সন্তানে মাক দেউতাকৰ পৰা সকলো কথা শিকে। যদি তোমালোকে কাজিয়া কৰি আমাৰ আগত বেয়া ভাষা কোৱা তেনেহ'লে আমিতো সেইবোৰেই শিকিম। মাক দেউতাকৰ এনেকুৱা আচৰণৰ ফলত সন্তানৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰে।